हेलो एवरीवन नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु भिडिओটো पिसे बहुत दिन आगरे মই এটা মিনি ব্লগত কৈছিলো যোৱা এপ্ৰিলৰ 25 তাৰিখে মই ডিব্ৰুগড় ইউনিভাৰ্চিটি গৈছিলো কি কাৰণে গৈছিলো কি কৰিলোগে তাত সকলোবিলাক দেখাম ভিডিওটো শেষলৈকে চাই থাকিব যাব জানাই জাৰ্নি ষ্টাৰ্ট টাইম লাগি ঠিক নাই সময় লাগে মাজুলীৰ পৰা ডিব্ৰুগড় গ'লে বেছিভাগ বাস মানে পুৱাৰ টাইমতে থাকে সেইকাৰণে মই সোনকালে ওলালো 7টা বজা আগতে বাছত উঠিলো আৰু ৰাতিপুৱা হেতু টাইমত খাব মন নাযায় ভোক লাগে কাৰণে কিবা কিবি লৈ যাও এনেকে ভোক লাগিলে খাব পৰাকে ফাইনেলি খাইবোৰ গৈ আছো আৰু অকলে জাৰ্নি কৰি মই ভালো পাওঁ বাৰু কিন্তু ৰাতিপুৱা সকলোতে অকমান অশান্তি পাওঁ সোনকালে উঠি যাবলৈ 4 ঘণ্টা জাৰ্নি কৰি আহি পালো আৰু 2 বছৰ মূৰত খাইছো দেখিলে একদম বেয়া হৈ আছে জাৰ্নি এতিয়া কেকে খাই লম নে চাহটা আৰু এখন গেটি আছে দেখোন গেটি অৱস্থায় এই ফকি দগাতকে কিবা কিবি লাগিছে content finally after 2 years মই বাৰু মাজতে আহিছো still এইখনি আমাৰ ঐতিহ্যমণ্ডিত জয়মতী ছাত্ৰী নিবাস আৰু 3-4 ঘণ্টা জাৰ্নি কৰাৰ পাছত ডিব্ৰুগড় পালোগে ইউনিভাৰ্চিটিৰ সময় ফাৰ্ষ্টতে লগৰজনী এডমিনিষ্ট্ৰেটিভত কিবা কাম আছিলে সেইখিনি কৰিলোঁ তাৰপিছত হোষ্টেল গ'লোঁ আৰু ইমান দিনৰ মূৰত নিজৰ হোষ্টেলটোত থাকিবলৈ পোৱাটো মানে এটা বেলেগেই অনুভৱ বহুত বেছি এক্সাইটেড হৈ আছিলোঁ ভিডিঅ'টো চাই থাকক গাড়ীত মানে অহা টাইম হ'ল অকণমান হোষ্টেল পাই আমি ফ্ৰেছ হ'লোঁ তাৰপিছত ভাত খাবৰ কাৰণে আকৌ ওলাই গ'লোঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ সেই অকণমান টিফিনে যি খাইছিলোঁ ন তাৰপিছত আকৌ সন্ধিয়া লগা ছাৰক লগ কৰিবৰ কাৰণে গৈছিলোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ আৰু ডিপাৰ্টমেণ্টটো গৈছিলোঁ বাৰু ট্ৰিপটো দিবলৈ থাকি গ'ল মানে ডিলিট হৈ গ'ল তাৰপিছত দিউহাট গ'লোঁ দিউহাট নগ'লে কেনেকৈ হ'ব আমি এতিয়া ইমান আন্ধাৰ হৈ গ'ল ইউনিভাৰ্চিটিখন ওলাই গৈছিলোঁ চাহ খাই দিউহাটত আহিছোঁ নষ্টালজিক একদম ন পুৰা পোহৰ পৰা জেগাত কৰিব লাগিব বহুত বেছি ভাল লাগিছে ইমান দিনৰ মূৰত লগ পাইছোঁ খালি নষ্টালজিক একদম খালি মানে হেৰি ইউনিভাৰ্চিটি ইয়াত মানে ডিব্ৰুগড়ত ইমানেই বৰষুণটো আগৰ পৰাই বহুত বেছি বৰষুণ ঘূৰি ঘূৰি আহিছোঁ আমি এতিয়া হোষ্টেল যাম দিনটো ঘূৰি আছোঁ ভৰি চৰি বিষাই গৈছে কিন্তু উপায় নাই ইফালে মাতিলে সিফালে নহয় আৰু ডিপাৰ্টমেণ্টবিলাক ইমান দূৰত আছে আমাৰ কিবা আন্ধাৰ লাগিছে মানে বৰষুণৰ কাৰণে হৈছে নেকি বেছিকৈ ভিডিঅ'টো চাই থাকিব দেই কিবা কিবি দেখাম এহে হামাৰা মেজ আমাক এটা ৰুম দিছে এতিয়া থাকিবৰ কাৰণে হোষ্টেলত বহুত বেছি ভাল লাগিছে মানে নিজৰ ৰুমটোত একেটা ফ্ল'ৰতে আছোঁ বাৰু খালি মোৰ আগৰ ৰুমটোত থাকিবলৈ পোৱা নাই বেলেগ ৰুমত হয় আমি দুজনী একেটা ৰুমতে থাকিম 2 বছৰৰ মূৰত মাজে মাজে আহিছোঁ কিন্তু এনেকৈ লগ পোৱা নাছিলোঁ বাৰু বহুত দিনৰ মূৰত লগ পাইছোঁ তাইক ন 2 বছৰ পাছত লগ পাইছোঁ বহুত বেছি ভাল লাগিছে মানে আৰু কাৰোবাক মিছ কৰিছোঁ কাইলৈ আহিব বাৰু লগ পাম এতিয়া আমি উই মিছ ইউ আমি এতিয়া বেডশ্বীট বিচাৰি আছোঁ কাৰণ জুনিয়ৰ লোকৰ বেডশ্বীটত ভাল নালাগে ন তাহাঁতেও ভাল নাপাব পাৰে সেইকাৰণে বেডশ্বীট লৈ আহিছোঁ এতিয়া চেঞ্জ কৰি ল'ম মেছৰ মানে সেক্ৰেটাৰী নেকি এইবিলাক মেছ মেনেজাৰ আছিল
মেচ চলাইছোঁ এডালে মই কিমান বজাৰ কৰিলোঁ গুড মৰ্ণিং আজি হৈছে আজি 26 তাৰিখ ন আৰু আমি আছোঁ বৰ্তমান আমাৰ হোষ্টেল জয়মতী ছাত্ৰী নিবাস 50 বছৰ গৰকা হোষ্টেল আৰু ৰাতিপুৱা এয়া 9মান বাজিছে আমি গা চা ধুলোঁ বৰথনে ধুলোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ আজি ছেটাৰডে মনত পৰি গৈছে এইটো ব্ৰেকফাষ্ট কেতিয়াও কৰা নাছিলোঁ আগতে মানে স্কিপ কৰোঁ সদায় খিচিৰি দিছে আজি এয়া আমি থৈছোঁ খাম খাই পেলাই অকণমানটো খাব লাগিব ন ভোক লাগে তাৰপিছত আমি যাম ওলাম মানে প্ৰগ্ৰাম আছে গোল্ডেন জুবলি তাৰ কাৰণে আহিছিলোঁ তাৰ কাৰণে যাম পাই আছোঁ দুজনী ওলাইছোঁ মই আৰু অভিশ্ৰুতি ওলাই আছোঁ হাই তাই পিন্ধিছে এযোৰ মিচিং বোৱা কাপোৰ আৰু মই পিন্ধিছোঁ এযোৰ বিকটনৰ কাপোৰ মোৰ নহয় বাৰু মাৰ ভাগৰ আৰু আজমি আহিছে ফোন কৰিছে পাবহি এতিয়া আফটাৰ 2 years একদম বঢ়িয়া ব্লগিং এয়া আমি আফটাৰ 2 years শ্বেতালি মিছ সঁচাকে আমি এতিয়া যাম ওলাই মেলি আজৰি হৈছোঁ তাইও আহি পালেহি বাই বাই আমি গৈ আছোঁ বিষ্ণুৰা ফালে এইবোৰ চব ভইচবোৰ শুনিবলৈ বেয়া হ'লে পাছত মই মিউট কৰিম মানে ভইচ অভাৰ দি দিম পাছত এনেইতো লগৰ বহুতখিনি আছিলে ইউনিভাৰ্চিটি কিন্তু আমাৰ হোষ্টেলৰ যিহেতু এইটো প্ৰগ্ৰাম হয় সেইকাৰণে হোষ্টেলত আমি যিকেইজনী বেছিকৈ লগতে থাকোঁ 4জনী আছিলে এজনী নাহিলে আমি 3জনী লগ হ'লোঁ আৰু বহুত দিনৰ মূৰত কিমান ভাল লাগিছে মানে ক'ব নোৱাৰোঁ তাৰপিছত ৰাতিপুৱা আমি ভালকৈ নাখালোঁ সেইকাৰণে এয়া কেণ্টিন আমাৰ জোচাপত কিবা এটা খাই ল'বৰ কাৰণে গ'লোঁ প্ৰগ্ৰাম ষ্টাৰ্ট হোৱাৰ আগতে খাই চাহ খালোঁ পুৰি খালোঁ আৰু তেনেকেই খাই বৈ আমি বিষ্ণুৰাভা ৰংগমঞ্চত আমাৰ যিহেতু সোণালী জয়ন্তী বৰ্ষৰ সামৰণি বছৰৰ এয়া অনুষ্ঠান হয় তাৰ কাৰণে গ'লোঁ এয়া প্ৰগ্ৰেম ষ্টাৰ্ট হ'ল এনেকৈ 26 এপ্ৰিলৰ দিনা সোণালী জয়ন্তীৰ দিনৰ অনুষ্ঠান ভাগ হ'ল আৰু ইটোৰ পাছত সেইটো ধুনীয়া প্ৰগ্ৰেম আমাৰ জুনিয়ৰখিনি আয়োজন কৰিলে তাৰপাছত আমাৰ কাৰণে ধুনীয়াকৈ খোৱা বোৱা ঠিক কৰিলে হোষ্টেলৰ মেচতে মোৰ সেইদিনাখনি ভেজ আছিলে সেইকাৰণে মই ভেজ খাইছোঁ বাকী সকলৰ কাৰণে মাংস তাৰপিছত আকৌ আমি ভণ্টি দুজনীমান আহিছিলে লগ কৰিবৰ কাৰণে ওলাই গ'লোঁ তাহাঁতৰ লগত চাহ খাবলৈ আমি গৈ আছোঁ আৰু এইজনী আমাৰ মাজুলীৰে হয় ভণ্টি তাই মোক লগ কৰিবৰ কাৰণে ইমান দূৰৰ পৰা আহিছে সেইকাৰণে দুইজনী অকণমান ওলাই গ'লোঁ চাহ তাহ খালোঁ তাৰপিছত এয়া মোক আগবঢ়াই দিলে অকণমান বৰষুণো দি আছিলে এয়া মানুহ প্ৰগ্ৰেম চাই আহি শুলেহি শুই উঠিছে তাৰপিছত আমি লাঞ্চ এতিয়া ইভিনিঙত কৰিছোঁ We are ready for cultural night. কিমান সাংঘাতিক বৰষুণ আৰু আমি তিনিজনী
7টামান বজাত প্ৰগ্ৰেম চাবলৈ বুলি ওলাই গ'লোঁ গৈ পেলাই হোষ্টেলৰ পৰা ৰংগমঞ্চ নাপালোঁ এনেকুৱা বৰষুণ দিছে আমাৰ ওচৰত ছাতিও নাছিলে কিন্তু লোকৰ পৰা ছাতি এটা লৈ তিনিজনী মাজ ৰাস্তাতে ৰৈ আছোঁ মানে ইফালেও যাব নোৱাৰোঁ সিফালেও তাৰপিছত গৈ পালোঁ আৰু ইমান ধুনীয়া প্ৰগ্ৰেম হৈছিলে হোষ্টেলৰ বিহু দল আৰু এনেকৈ এজন গায়ক ৰাজবীৰ আহিছিলে আগৰ মোমেণ্টবিলাক মানে ঘূৰাই পোৱাৰ নিচিনা লাগিলে আকৌ আৰু বেছি সময় নাথাকিলোঁ বাৰু যিহেতু পাছদিনা মই ঘৰ যাব লগা আছিলে সেইকাৰণে সোনকালে গুচি গ'লোঁ প্ৰগ্ৰামৰ পৰা ভিডিঅ'বিলাক মই মিউট কৰি দিছোঁ যিহেতু কপিৰাইটছৰ এইবিলাক ইছ্যু থাকে নহয় সেইকাৰণে ভয়ো লাগে এইবিলাক কৰিবৰ কাৰণে আমি পঢ়ি থকাৰ সময়ত যেতিয়া প্ৰগ্ৰেমবোৰ হয় তেতিয়া আমি এনেকৈ ৰংগমঞ্চত নাচি থাকোঁ কোনো নবহে আৰু গোটেই ৰাতিটো আমি যিমান পাৰোঁ ফূৰ্তি কৰোঁ 2টা বজালৈকে 3টা বজালৈকে এনেকুৱা হয় নহ'লেতো আমি ইমান সোনকালে কেতিয়াও নাহোঁ ন প্ৰগ্ৰেম চাই আগতে আমি এটা দুটা বজাই দিছিলোঁ আগতে তুমি 4টা মই 4টালৈকে মানে তোমালোকে ভাৰ্চিটিত চাইছা চাগে এনেকুৱা লাগিছে মানে সেই সময়খিনি যে আকৌ পঢ়ি থকা জীৱনটো ঘূৰাই পাওঁ যেন মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰতি বেলেগ এটা মোহ আছে সেইবিলাক তাত যি পঢ়ে তেওঁলোকে গম পায় বহুত বেছি ভাল লাগে মানে আকৌ পুৰণা দিনবিলাকলৈ ঘূৰি যাব মন যায় আৰু এনেকৈ যে এটা দিন পালোঁ আমি লগত থাকিবৰ কাৰণে আকৌ হোষ্টেল লাইফটো ঘূৰাই পোৱাৰ নিচিনা লাগিলে মানে ৰাতিপুৱা সোনকালে মই যামগৈ সেইকাৰণে সোনকালে শুই দিলোঁ অকণমান আড্ডা মাৰি সেয়া ৰাতিপুৱা আজমিক বাই বাই দিছোঁ আৰু যাবলৈ ওলালোঁ ৰাতিপুৱা বাজিছে 7:30 আৰু মই হোষ্টেলৰ পৰা ওলালোঁ বতৰটো ঠিক আছে বাৰু এতিয়া এয়া হোষ্টেলৰ ফ্ৰণ্টত গৈ আছোঁ মই গেটৰ কাৰণে ভাল লাগে ৰাতিপুৱা মানে ইউনিভাৰ্চিটিৰ যিটো পৰিৱেশ মানে সেইটো বহুত বেছি ভাল লাগে যেতিয়া ইয়াত থকা হয় এয়া ৰাতিপুৱা সময়ত সেইদিনা দেওবাৰ আছিলে আৰু চিট আছিলে নে কিবা এক্সাম এটা আছিলে তাৰ কাৰণে ইমান ভিৰ লাগি আছে আৰু বাকীখিনি বাছৰ কাৰণে ৰৈ আছে ময়ো বাছৰ কাৰণে ৰৈ আছোঁ ৰাতিপুৱাই ওলালোঁ যিহেতু একো নোখোৱাকৈ সেইকাৰণে ৰাস্তাত যি পাইছোঁ যেনেকৈ পাইছোঁ ভোকটো মাৰিবৰ কাৰণে খালোঁ আৰু ঢকুৱাখানা গৈ পালোঁ মোক নিবৰ কাৰণে আহিলে এয়া শইকীয়া এতিয়ালৈকে মানে কথাটো হ'ল কি তাই কোৱা নাই মানে কাৰণটো হ'ল কি সম্পূৰ্ণ হোৱাকৈ নাই তাই ইণ্টাৰভিউ ধুনীয়া কৰিলে ইণ্টাৰভিউ পাছ কৰিলে আৰু এতিয়া মানে মেম বিজি আছে নেকি মোৰ ইউনিভাৰ্চিটিৰ ভিডিঅ'টো ইমানতে খতম হৈছে আৰু যি ইয়াত কোৱা হৈছে চাকৰি পোৱাৰ কথা যে এইবিলাক কিছুমান ভিডিঅ' মানে কথা মানুহক কোৱা নহয় নিজৰ মাজতে ৰখা হয় যিহেতু পঢ়ি আমি হোৱাৰ পাছত সকলোৱে আমি যেতিয়া এপ্লাই কৰি থাকোঁ আৰু কেতিয়া কি হৈ যায় কোনেও গম নাপায় সেইকাৰণে কোৱা নহয় আৰু ভিডিঅ'টো ইমানলৈকে চবে বহুত ধন্যবাদ বাই